নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই শংকৰদেৱ বিদ্যানিকেতনৰ তৃতীয়মান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত প্ৰথম পাঠ মিট মাই পেটছ এই কবিতাটো মই মোৰ ল'ৰাক পঢ়াবলৈ লৈছোঁ। তাক পঢ়োৱাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পাঠটো ভালকৈ বুজি পোৱা নাই বা বুজিবলৈ আগ্ৰহী, মই তেওঁলোককো ভিডিঅ'টো চাই কবিতাটো সুন্দৰভাৱে বুজিবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ ইংৰাজী কিতাপখনৰ পেজ নং 1ত থকা মিট মাই পেটছ এই কবিতাটো উলিয়াই লোৱাচোন। মই কবিতাটো প্ৰতিটো শাৰী তোমালোকক অৰ্থসহ সুন্দৰকৈ বুজাই যাম। মিট মাই পেটছ মানে মোৰ পোহনীয়া জন্তুৰ লগত পৰিচয়। এতিয়া ইয়াতে মাই শব্দটো দেখিছানে? মাইটোৱে কি বুজাইছে? মোৰ বুজাইছে। মোৰ ইয়াত কোনে বুজাইছে? কাক বুজাইছে? মোৰ কবিক বুজাইছে। কবিয়ে কৈছে যে মোৰ পোহনীয়া জন্তুৰ লগত মানে মিট মানে পৰিচয় কৰোৱা বুলি বুজাইছে। এতিয়া আমি প্ৰতিটো লাইনলৈ যাওঁ ব'লাচোন। ডেট ইজ আৱাৰ পুচি, সেইজনী আমাৰ পুচি। ইয়াতে ডেট শব্দটোৱে কি বুজাইছে? ডেট মানে সেইটো, সেইখন, সেইজনী মানে অকণমান দূৰত্ব অনুযায়ী মানে অকণমান দূৰত থকাখিনি কি বুজাইছে? ডেট বুজাইছে। তোমালোকে হয়তো পাইছা দিছ মানে এইটো, এইখন, এইজনী বা ডেট মানে সেইটো, সেইখন। অকণমান ওচৰত থকাটোক দিছ বুজাইছে আৰু অকণমান দূৰত থকাটোক ডেট বুজাইছে। এতিয়া ডেট ইজ আৱাৰ পুচি মানে সেইজনী আমাৰ মানে কি পুচি। দ্য লিটিল কেট মানে সৰু মেকুৰীজনী। এই সৰু মেকুৰীজনী কবিৰ কি বুলি কৈছে? পুচি, মানে তাইৰ নাম পুচি বুলি কৈছে। সৰু মেকুৰীজনী হৈছে কবিৰ মানে পুচি। অফেন চি ইজ বিজি মানে কি কৰি থাকে? অফেন মানে প্ৰায়ে। চি ইজ বিজি তাই ব্যস্ত হৈ থাকে। বিজি মানে হৈছে ব্যস্ত হৈ থকা। এতিয়া অফেন চি ইজ বিজি মানে তাই সদায় মানে কি হৈ থাকে? প্ৰায়ে তাই ব্যস্ত হৈ থাকে। আফটাৰ এ ৰেড এটা এন্দুৰৰ পাছত। ৰেড মানে আফটাৰ মানে হৈছে পাছত, ৰেড মানে হ'ল এন্দুৰ। এতিয়া এটা এন্দুৰৰ পাছত তাই কি হৈ থাকে? প্ৰায়ে ব্যস্ত হৈ থাকে। তোমালোকে চাবাচোন, তোমালোকৰ প্ৰত্যেকৰে ঘৰত নাথাকিলেও কাৰোবাৰ ঘৰত হয়তো নিশ্চয় মেকুৰী আছে। আৰু মন কৰিবাচোন, মেকুৰীয়ে এন্দুৰৰ পিছত কি হৈ থাকে? চুকে কোণে ঘূৰি ফুৰে এন্দুৰ চিকাৰ কৰিবৰ কাৰণে। টম ইজ মাই ডগ। এতিয়া এই টম কবিৰ কুকুৰটোৰ নাম হৈছে টম। টম ইজ মাই ডগ টম মোৰ কুকুৰটো। অলৱেজ এলাৰ্ট মানে সদায় কি হৈ থাকে? অলৱেজ মানে সদায়, এলাৰ্ট মানে হ'ল সতৰ্ক হৈ থকা। অলৱেজ এলাৰ্ট সদায় সি কি হৈ থাকে? সতৰ্ক হৈ থাকে। চিটছ অন এ লগ ক'ত বহা বুলি কৈছে? মানে চিটছ মানে বহা, অন এ লগ মানে অন মানে ওপৰত, লগ মানে হ'ল কাঠৰ টুকুৰা। এতিয়া কাঠৰ টুকুৰা এতিয়া তোমালোকে বুজি পাইছা জানো? কাঠৰ টুকুৰা কোনখিনিক কয়? এই গছডাল দেখিছানে? তলৰ পৰা ওপৰলৈকে। ইয়াক যদি আমি কাঠডাল কাটি পেলাই ইয়াৰ পৰা এইখিনি এনেকৈ যদি ভাগ কৰি পিচ কৰোঁ, তেনেহ'লে তাৰ মাজৰ এটা অংশ কি বুলি কৈছে? কাঠৰ লগ মানে কাঠৰ টুকুৰা। আৰু তেনেকুৱা এটা টুকুৰাৰ ওপৰতে কি কৰে? মানে টম বহি থাকে। আৰু কিহৰ কাৰণে বহি থাকে? চিকাৰৰ কাৰণে বহি থাকে দেই। আৰু ৰেডি ফৰ এ হাণ্ট মানে চিকাৰৰ কাৰণে বহি থাকে। কাজলি ইজ আৱাৰ কাউ। এতিয়া কাজলি চোৱাচোন, এই গৰুজনীৰ নাম হৈছে কাজলি। কবিৰ গৰুজনীৰ নাম হৈছে কাজলি। কাজলি ইজ আৱাৰ কাউ কাজলি হৈছে আমাৰ গাই গৰুজনী। লাইক এ লাভিং মাদাৰ মানে লাইক মানে নিচিনা, এ লাভিং মাদাৰ এগৰাকী মৰমীয়াল মাকৰ দৰে। এতিয়া কবিয়ে কাজলি কাৰ লগত তুলনা কৰিছে? এগৰাকী লাভিং মানে মৰমীয়াল মাকৰ লগত তুলনা কৰিছে। মাকৰ লগত কিয় তুলনা কৰিলে চোৱাচোন। তোমালোকৰ সকলোতকৈ কোন বেছি মৰমৰ হয়? মা। আৰু মায়েও তোমালোকক বহুত মৰম কৰে আৰু তোমালোকেও মাক কি কৰা? বহুত মৰম কৰা। এতিয়া কাজলি ইজ আৱাৰ কাউ লাইক এ লাভিং মাদাৰ এগৰাকী মাকৰ দৰে। গড অনলি ন'জ হাউ গড কেৱল ভগৱানেহে জানে। কি জানে? অনলি মাথোন, ন'জ জানে। গড মানে ভগৱান, অনলি মানে মাথোন, ন'জ মানে জানে, হাউ মানে কেনেকৈ। এতিয়া গড অনলি ন'জ কেৱল ভগৱানেহে জানে, হাউ মানে কেনেকৈ। মিল্ক কামছ ফ্ৰম হাৰ আদাৰ। মিল্ক মানে গাখীৰ, কামছ মানে আহে,
ফ্ৰম মানে পৰা, হাৰ মানে তাইৰ, আদাৰ মানে হ'ল উহাৰ। এতিয়া মিল্ক কামছ ফ্ৰম হাৰ আদাৰ মানে গাখীৰ তাই আদাৰ মানে উহাৰৰ পৰা গাখীৰ কেনেকৈ আহে কেৱল ভগৱানেহে জানে। এতিয়া আদাৰ কোনটোক কয়? আদাৰ কোনটো অংশক কয় উহাৰ? এই গৰুজনীৰ এই অংশটো দেখিছেনে? এই অংশটোৰ পৰা গাখীৰ আহে। এই অংশটোক আদাৰ বুলি কৈছে। আৰু এইটো কি বুলি কৈছে? অকল ভগৱানেহে জানে বুলি কৈছে। এতিয়া কিয় ক'লে তেনেকৈ? এই যে গাখীৰ, গৰুজনীয়ে গাখীৰ দিয়ে, পোৱালি দিয়ে, বা আমি যে জন্ম হৈছোঁ, মাকৰ পৰা মানে সন্তান জন্ম হয়, এইখিনি কথা আমি ক'ৰ পৰা কেনেকৈ আহে আমিতো নাজানো। কেৱল কোনে জানে? ভগৱানেহে জানে। সেইকাৰণে কবিয়ে কৈছে যে গড অনলি ন'জ, কেৱল ভগৱানেহে জানে হাও কেনেকৈ মিল্ক কামছ ফ্ৰম হাৰ আদাৰ, তাইৰ মানে উহাৰৰ পৰা কেনেকৈ গাখীৰ আহে কেৱল ভগৱানেহে জানে। ডিজ এনিমেল চ' ডিয়েৰ, এই ডিজ মানে এই মানে জীৱ জন্তুবিলাকক একেলগে কৈছে। ডিজ মানে একেলগে মানে বহুত সকলোবোৰ মানে জীৱ জন্তুক কৈছে। ডিজ এনিমেলছ, এই জীৱ জন্তুবোৰ চ' ডিয়েৰ ইমানেই মৰমীয়াল। এৰাউণ্ড আছ উই ফাইণ্ড, আমি আমাৰ চাৰিওফালে যিবিলাক বিচাৰি পাওঁ, আমাৰ চাৰিওফালে বিচাৰি পোৱা, ফাইণ্ড মানে হৈছে বিচাৰি পোৱা, উই আমি, আৰু এৰাউণ্ড হৈছে চাৰিওফালে, আমাৰ চাৰিওফালে বিচাৰি পোৱা এই জীৱ জন্তুবোৰ আমাৰ অতিকৈ মৰমৰ। গিভিং ডেম এ লিটিল কেয়াৰ, তাৰমানে আমি ইহঁতৰ কি ডেম মানে ডেম শব্দটো ইয়াত কি বুজাইছে? মানে জীৱ জন্তুবোৰক বুজাইছে। গিভিং ডেম এ লিটিল কেয়াৰ, আমি সিহঁতক কি ল'ব লাগে? যত্ন ল'ব লাগে। উই শ্বুড নেভাৰ মাইণ্ড, আমি মনত কেতিয়াও ভাবিব নালাগে যে সিহঁতক যত্ন লৈছোঁ বা প্ৰতিপালন কৰিছোঁ, আমি কেতিয়াও মনত ভাবিব নালাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু কবিতাটো বুজি পাইছানে? যদি বুজি পোৱা নাই, মই তোমালোকক পুনৰ মানে কবিতাটো আকৌ এবাৰ বুজাই দিছোঁ। তোমালোকে প্ৰথম লাইনটোলৈ যোৱাচোন। এইটো দ্যাট ইজ আৱাৰ পুচি,